দেৰি হ'ল মোৰ হ'ল নে নাই অ'কে যিহেতু আজি মাঘৰ 1 তাৰিখ তো আমি যাম মন্দিৰ তো আমি ক'ত যাম মন্দিৰ ক'ত যাম মোক নকয় যিহেতু মই এইটো চাইডে বেছি মন্দিৰ যাই পোৱা নাই চব বলক আমাৰ লগত বলক তো বলক তো গাঁৱৰ মাজে মাজে ইমান ধুনীয়া ৰাস্তা আমি ক'ত গৈ আছোঁ নাজানো মই তো আমি এতিয়াও গৈয়ে আছোঁ বহুত ধুনীয়া ৰাস্তা কিন্তু তো এয়া হৈছে আমাৰ ডেষ্টিনেশ্যন আমি আহি পালোঁ ইমান ধুনীয়া শিলৰ ওপৰত মানে পাহাৰৰ ওপৰত মন্দিৰটো তো আহকচোন চাওঁ কেনেকুৱা আৰু কি মন্দিৰ আপোনালোকে গম পাইছে নেকি বহুত ধুনীয়া পৰিষ্কাৰকৈ ৰাখিছে আৰু শিলৰ মাজে মাজে ডাঙৰ ডাঙৰ গছবিলাক বহুত ধুনীয়া মানে লোকেশ্যনটো আৰু কি ক'ম মানে মন্দিৰটো বহুত ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে এয়া ফাৰ্ষ্ট গণেশৰ পূজা গণেশ মন্দিৰ ইয়াত সেন্দুৰ দিব লাগে তো মই সেন্দুৰ দি ল'লোঁ তাৰপিছত আকৌ চিৰিৰে ওপৰত যাব লাগিব তো এয়া হনুমান মন্দিৰ ওপৰত যাই এনেকৈ ৰাস্তাই ৰাস্তাই মন্দিৰ আছে সৰু সৰু কিন্তু একেবাৰে ওপৰত আছে কিবা মন্দিৰ আছে চাম বাৰু আমি তো এয়া আমি হনুমানক ফুল অলপ দি দিওঁ মানে বহুত ভাগৰি গৈছোঁ ইমান ওপৰত উঠি ষ্টেপ বাই ষ্টেপ মন্দিৰ তো এয়া হৈছে দীৰ্ঘেশ্বৰী দেৱালয় মই আজিলৈ এতিয়াও আহি পোৱা নাই আৰু এই ফাৰ্ষ্ট টাইম মই আহিছোঁ তো ইয়াতে দেৱীৰ চৰণ আছে এইটো দেখিছে মা ভাগৱতীৰ চৰণ বুলি লিখাই আছে ইয়াতে মাৰ্কেণ্ড মুনিয়ে তপস্যা কৰিছিল মানে ধ্যান কৰিছিল তো দেৱীয়ে ইয়াত দেখা দিছিল পূৰা আঙুলিৰ পৰা আঙুলি স্পষ্ট একদম ভৰিৰ চিন আছে তো এইখিনিতে মা ভাগৱতীয়ে মানে মুনিক আশীৰ্বাদ দিছিল তো এইখিনি ঠাইত মাক ফুল বা এনেকৈ দি চাকি বন্তি জ্বলাই এয়া দেখিছেনে ভিতৰৰ একেবাৰে মেইন মন্দিৰটোলৈ যাবৰ কাৰণে লাইন পাতি আছোঁ তো লাইন পাতি ফাইনেলি আমি অলপ আগুৱাই আহিলোঁ ইয়াতে হোম হৈ আছে ৰাজহুৱা হোম যিহেতু মাঘৰ 1 তাৰিখ তো মাঘৰ 1 তাৰিখে ইয়াত প্ৰত্যেক বছৰে ৰাজহুৱা হোম যজ্ঞ পাতে আৰু আমি এতিয়া মেইন গহ্বৰলৈ গৈ আছোঁ তাতে ৰাস্তাত এইটো শিৱৰ থান আৰু ছাইডত বিষ্ণুৰ থান বুলি আছে এইখিনি বিষ্ণুৰ হয় আৰু এইখিনি শিৱৰ হয় তো এইটো হৈছে মেইন তো একেবাৰে আন্ধাৰ ভিতৰত গুফা টাইপত মেইন মন্দিৰটো তো তাতে আমি গৈ আছোঁ এয়াই হৈছে মাৰ মানে গহ্বৰ য'ত মেইনলি ভোগ বা এনেকুৱা সেই দিয়া হয় তো চাওক আমি মাৰ দৰ্শন কৰি আহিলোঁ এতিয়া ইয়াতে আমি ভোগ খাম ইয়াতে ভোগ খাব পাৰি যদি আপোনালোকে যোগাৰ আনে তেন্তে ইয়াতে 15 টকা টিকেট নেকি তো এনেকুৱা কিবা তো আমি একো অনা নাই তো আমি 40 টকাকৈ দিব লগা হৈছে পাৰ পাৰ্চন আৰু ইয়াতে প্ৰসাদো দিয়ে আৰু প্ৰসাদ মানে এটা টোপোলা প্ৰসাদৰ টোপোলাত 30 ৰুপিজ টিকট ল'ব লাগে তো আমি 30 ৰুপিজ টিকট লৈ আমি প্ৰসাদ ল'লোঁ প্ৰসাদ খালোঁ তো এতিয়া আমি গৈ আছোঁ ভোগ খাবলৈ ইয়াতে শাৰী পাতি চবে বহি গৈছে পাৰি তো ইয়াতে যিহেতু দেৱীৰ তাত বলি বিধান সকলো চলে তো আমি প্ৰসাদ দিয়া হয় মানে আৰু এয়া ফাইনেল লুক